এইফালে আমাৰ তিতলি আহি গ'ল। এই তিতলি তিতলি একদম ওচৰত আহি গৈছে দেখিছেনে? তিতলি এই একদম এইজনী ছাগলী মানে অকল মানুহৰ লগতে লাগি থাকে এনি টাইম। য'তেই যাওঁ পিছে 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 ঘূৰি ফুৰে। আৰু মানে সৰুৰ পৰা জন্ম হোৱাৰ পৰা ধৰি মানুহৰ লগতো বেছি পাই গ'ল যে, সেইবাবে মানে অকল মানুহৰ লগতেই থাকে আৰু ভিতৰতে এনি টাইম সোমাই থাকে। ঘাঁহ খাবলৈ যাব, অকণমান খাব, আকৌ আহি পিনি ঘৰ, আকৌ অকণমান যাব, আকৌ আহি ঘৰ, মানে বেছি দূৰলৈ নাযায়। আৰু চাওকচোন বাৰু, ফাগুন মাহ সোমোৱাই নাই, একদম ফাগুনৰ নিচিনাকৈ একদম বতাহ আহিলেই। আৰু গৰম দিনটো লাহে লাহে অলপ অলপ আহিলেই আৰু দেই। আৰু ৰ'দ মানে নাই, আজি ৰ'দো নাই, ঠাণ্ডাও মানে অলপ অলপ লাগিছে, ইমান লগা নাই ঠাণ্ডা হ'লেও, যিহেতু গৰম দিন লাহে লাহে সোমালে আৰু সেইটো কাৰণে ঠাণ্ডাত লগা নাই। এনেকুৱা ঠাণ্ডা মানে এনেকুৱা বতাহ যদি ঠাণ্ডা দিনত মাৰিলে নহয়, ঠাণ্ডা দিন মানে ধৰি লওক আৰু 15 দিনৰ আগত মৰি গ'ল দিনমান। আৰু ঘৰত খাবৰ কাৰণে এটা ভীমকলৰ কলডিল লৈ লৈছোঁ একদম। কিমান যথেষ্ট ডাঙৰ এইটো, দোকানত মানে বজাৰত কিনিবলৈ গ'লে প্ৰায় এইটো 80 টকা 70 টকা ল'বই এইটো মানে। আৰু ঘৰৰ কলডিল একদম পূৰা বেগ চেগ লৈ একদম আজৰি। আৰু টেঙানী এতিয়া ভাওনা চাবলৈ যাম, যিহেতু ভাওনা হৈ আছে, একদিন যাব পৰা নাই। তামোল অকণ খাই আছে দেই। আৰু এইফালে আমাৰ শুই আছে চেম আৰু ৰকি। ঐ ৰকি থাকিবি দেই, থাকিবি। চেম চেম শুই থাক শুই থাক শুই থাক। দেৰি নকৰোঁ এতিয়া, পটাপট গৈ থাকোঁ। আৰু টেঙানী আহি মানে পালোহি, অকণমান দেৰি হৈ গ'ল। আৰু তাত এইফালে পূৰা এটা বনোৱা সিজাত লাগি আছোঁ। এইফালে দেখিছে, ইয়াত আছে বিলাহী আলু, এইফালে একদম মাছ আছে দেখিছে, পূৰা ডাঙৰ ডাঙৰ পিচ, একদম মজাকৈ খাব লাগিব। ধনিয়া পালেং ক'ত আছে পালেং চাওঁ। আৰু এইফালে আছে পালেং, মাছ, পালেং, ধনিয়া, আলু, বিলাহী, একদম মজা লাগে খাই। এনেকৈ একদম মানে আপোনালোকে খাইছেনে বাৰু জনাবচোন। আৰু আমাৰ ৰুমটো মানে এইফালে একদম ধুনীয়াকৈ পৰ্দা চৰ্দা লগাই দিছোঁ। দেখিছে বিচনা একদম আঠুৱা চাঠুৱা লগাই মানে ধুনীয়াকৈ পূৰা ৰেডি একদম এইফালে। আৰু যিহেতু ভাওনা চাবলৈ মানে আজি নাযাওঁ, আৰু ভাওনা চাবলৈ মানে আজি কেলৈ নাযাওঁ, যিহেতু গোটেইকেইদিনটো যাব নোৱাৰোঁ। সোমবাৰে মানে আমাৰ লগৰ আহিব, আলহী আহিব, সেইবাবে সোমবাৰে ধুনীয়াকৈ চামগৈ, 2খন ভাওনা একদম কমপ্লিট কৰি। এইফালে শুই আছে আমাৰ টিকলি। এই ধন এই চা পুৰা মোবাইল চোৱা ব্যস্ত। টিকলি মানে আমাৰ দাদাৰ জীয়েক, মোৰ নহয় আকৌ দাদাৰ। একদম ভাত পানী খাই এতিয়া ধুনীয়াকৈ শুইছোঁ আৰু দেই একদম। বাই বাই।